Hello friends, Santunainun blogger another video লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু শাৰদীয় দুৰ্গা উৎসৱৰ সকলোকে শুভেচ্ছা জনাইছো আজি মহাষ্টমী গতিকে ঘৰতে এগছি বন্তি জ্বলাইছো আৰু এতিয়া অলপ উলাই যাওঁ আনকালে হৰাই দিয়া হয় বিশেষকৈ এবাৰ কৰোনা ভাইৰাছৰ কাৰণে আমাৰ হৰাইও দিয়া হোৱা নাই গতিকে এতিয়া অলপ উলাই যাওঁ বলত তেতিয়া আমি পিছত লগ পাম Friends, pura বৰষুণ দি আছে বৰষুণ দিছে আৰু এৰা নাই এতিয়ালৈকে ঠাণ্ডা নমাব চাগে আৰু এতিয়া ফ্ৰেণ্ডছ আমি আহি পালোহি আমাৰ বিটাই পূজা মণ্ডপ হয় আমি প্ৰত্যেকবাৰে ইয়াতে হৰাই দিয়া হয় এইবাৰ পিছে হৰাই নাই দিয়া চাকি দিবলৈহে আহিছোঁ আৰু দেখিছে নো মাস্ক নো এণ্ট্ৰি লিখা আছে আৰু এইফালে अखंड जोत जलोৱা হয় ইয়াতে আমাৰ বিটাই পূজা মণ্ডপ হয় এইবোৰো এতিয়া চাকি গছ জ্বলাওঁ ফ্ৰেণ্ডছ আমি পূজা কৰি আহি ভাত খাজ বাহিৰতে খাই যাওঁ বুলি আহিলোঁ লকডাউন দিয়া পাছৰ পৰা আমি বাহিৰৰ খানা খোৱাই হোৱা নাই আজি পূজা বুলিয়ে বাহিৰতে খাই যাওঁ বুলি আহিলোঁ এখন পক্ষীবিল হয় আমাৰ দুলীয়াজনৰ প্ৰায়বিলাক মানুহ ইয়াতে খাবলৈ আহে এতিয়াও যথেষ্ট ভিৰ আছে মোৰ তেতিয়াহ'লে ভিতৰত যাওঁ বহুত দিনৰ মূৰত ওলাই অহা হৈছে গতিকে এহেঁত দুটাও বহুত ভাল পাইছে ঠিক আছে বোলো তেতিয়াহ'লে ফ্ৰেণ্ডছ আমাৰ খোৱা হৈ গ'ল খাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এয়া মিষ্টাৰ হয় তেওঁক উলিয়াব মনা কৰিছিলে তথাপিতো অলপ ওলাই গৈছে আৰু হাই ফ্ৰেণ্ডছ আমি ঘৰ আহি পালোহি ঘৰ আহি আমি ফ্ৰেছ হ'লোঁ হৈ মেলি এতিয়া আমি আৰু আছোঁ মই না এটা না চকলেট কেক বনাইছিলোঁ ফাৰ্ষ্ট টাইম আৰু মোক না চকলেট কেক বহুত ভাল লাগে সেইকাৰণে সেই ভিডিঅ'টো চাব দেই ঠিক আছে ফ্ৰেণ্ড বৰষুণ এৰাই নাই একেৰাহে বৰষুণ দিয়ে আছে খেলিব যাব নোৱাৰিলে পুৰা বৰষুণ দি আছে আৰু বৰষুণে মোৰ এই ফুলজোপা গোটেই হাওলাই দিলে আৰু গোটেই হাই ফ্ৰেণ্ডছ আজি মই বনাব লৈছোঁ চকলেট কেক বলক চাওঁগে আমাক কি কি ইনগ্ৰিডিয়েণ্ট লাগিব মই এয়া লৈছোঁ মই কণী এইটো চুগাৰ এইটো মেদা এইটো অইল এইটো হয় বেকিং পাউডাৰ এইটো হয় কোকো পাউডাৰ এইটো মই কিনি লৈছোঁ আমি চকলেট কেক বনামতো এইটো লাগিবই আৰু এইটো হয় চকলেট কালাৰ আৰু এইটো হয় ভেনিলা এসেন্স লেটস গেট স্টাৰ্টেড এতিয়া আমি ড্ৰাই ইনগ্ৰিডিয়েণ্টছবোৰ জানি লওঁ
এতিয়া আমি ময়দা দিলোঁ এতিয়া আমি ইয়াত বেকিং পাউডাৰ দি দিম অকণমান এতিয়া আমি চুগাৰবোৰ ইয়াত দি দিছোঁ এতিয়া আমি দিছোঁ 1 pinch বেকিং সোডা এতিয়া আমি 1 কাপ দুধি আধা কাপ কোকো পাউডাৰ দি দিছোঁ এতিয়া আমি গোটেইখিনি চাৰি লম এইখিনি ফেটি লম এতিয়া আমি ইয়াত ৰিফাইন অইলখিনি দি দিম এতিয়া সেই ৰিফাইন অইলখিনি কণীৰ লগত ভালকৈ ফেটি গ'ল এতিয়া আমি ড্ৰাই ইনগ্ৰিডিয়েণ্টছটো তাত দি দিম এতিয়া আমি ইয়াত ড্ৰাই ইনগ্ৰিডিয়েণ্টছবিলাক দি দিম এতিয়া আমি এইবোৰ চব মিক্স কৰি ল'ম এতিয়া আমাৰ এইটো ধুনীয়াকৈ মিক্স হৈ গৈছে এতিয়া আমি ইয়াত দিছোঁ 1 চামুচ ভেনিলা এচেন্স এতিয়া আমি ইয়াত দিছোঁ অলপ চকলেট কালাৰ কেলে অকণমান ডাৰ্ক দেখিব লাগে সেইকাৰণে মিক্স কৰি লওঁ এতিয়া আমি এই বাউলটোত তেল ঢালি লৈছোঁ এটা পেপাৰ দি দিছোঁ সেই পেপাৰটোৰ তেল আছে এতিয়া আমি এইটো ইয়াত দি দিম এতিয়া আমি এইবোৰ খাই দিম সেইকাৰণে ভাইটি ইমান দেৰিলৈকে ৰখি আছিলে ইয়াত মোক খাবলৈ এইটো বহুত খাবলৈ য়মি হয় বাচ্চু তোমাৰ কেনেকুৱা লাগিছে এইটো খাই বহুত ধুনীয়া লাগিছে বা এতিয়া মামীয়ে এইটো অভেনত ভৰাই লিব অন হৈ গ'ল এয়া আমাৰ চকলেট কেক ৰেডি হৈ গ'ল এতিয়া আমি এইটো কাটিম এইটো চাওক আমাৰ ফ্লাফি কেক ফ্ৰেণ্ডছ যদি আপোনালোকে আমাৰ ৰেচিপিবিলাক ভাল পায় ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ কেকটো কেনেকুৱা লাগিলে আপুনি কমেণ্টত জনাব তব तक के लिए बाय बाय।